হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি পূৰা বিচনাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই কাৰণ আজি হ'ব গৈ আছে এটা ডেইলি ব্লগ। তো আপোনালোকক ভাবিছোঁ ৰাতিপুৱাৰ পৰাই মই দেখুৱাই থাকিম মই কি কৰোঁ, ডেইলি লাইফৰ কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ আজি। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। এতিয়া মই বিচনাতে আছোঁ বৰ্তমান। তো এতিয়া উঠি পেলাই যিখিনি ৰাতিপুৱাৰ কাম সেইখিনি কৰি লওঁ, তাৰপিছত দেখুৱাই থাকিম, চাই থাকিব। বিচনা পাৰা হৈ গ'ল আৰু এতিয়া চাই থাকক। আৰু এইফালে চাওক, মায়ে ৰুকি আছে নাৰিকল। কিহৰ কাৰণে? ৱাও, আজি ৰাতিপুৱাই পিঠা বনাব, নাৰিকল ৰুকি আছে। কি পিঠা? ইডলি পিঠা। ৱাও, তো চাহৰ লগত খাব পাম এতিয়া। তো এতিয়া মই কৰি লওঁ ব্ৰাছ। আৰু এতিয়া মুখ চুখ ধোৱা হৈ গ'ল। এতিয়া খাম গৰম পানী। মুখ চুখ ধুই ৰাতিপুৱাই এক গিলাচ গৰম পানী খাই লওঁ। আৰু ৰাতিপুৱাই এগিলাচ গৰম পানী খাব লাগে আচলতে সকলোৱে। কিয় খাব লাগে সকলোৱে জানে, কোৱাৰ প্ৰয়োজন নাই। আৰু এতিয়া পানী চানী খাই পেলাই বিচনাত এনেকৈ বহি আছোঁ, চাহৰ কাৰণে ৱেইট কৰি আছোঁ। মানে মায়ে পিঠা বনাই আছে, দেখুৱাইছিলোঁ অলপ আগত, নাৰিকল ৰুকি থকা। তো পিঠা বনাই আছে, চাহৰ লগত খাম, ৰৈ আছোঁ এতিয়া। তো সেয়াই আৰু আপোনালোকক আজি গোটেই দিনটো দেখুৱাই থাকিম মই কি কৰোঁ। আৰু এয়া চাওক, ইডলি ৰেডি। মায়ে যে বনাই আছিলে, ৱাও, ইমান ধুনীয়া হৈছে চাওকচোন পিঠাকেইটা। আৰু ইয়াতে নাৰিকল দিয়া আছে, খায়ো টেষ্টটো মজা হ'ব। ৱাও, এয়া চাওক পিঠা ৰেডি হৈ গ'ল। ইয়াৰে এটা মই এতিয়া খাই চাম টেষ্ট। ৱাও, বহুত টেষ্টি হৈছে ৰে পিঠাটো, মজা টেষ্টি হৈছে। এতিয়া খাই দিম আৰু এইফালে আমাৰ ধনুক চাওঁ, মানে বাৰ ল'ৰাটোক গোটেই চোতালখনতে কিতাপৰ পৰা আদি কৰি গোটেই খেলনা সোপা উলিয়াই লৈছে। আৰু মোৰ কাম বেলেগ নহয়, এইবিলাক চাওকচোন, সি গোটেই চোতালখনত এইবিলাক উলিয়াই লৈছে, কিতাপৰ পৰা গোটেই খেলনা এনেকৈ উলিয়াই লৈছে। এইবিলাক এতিয়া মই থ'ব লাগিব। মোৰ দিনটো আৰু এইবিলাকে কাম, আৰু তাৰ লগত লাগি থকাই কাম। আৰু এতিয়া চাওকচোন, আইতাকৰ লগত থিয় কৰিব গৈছে এইবিলাক। আৰু এইফালে চাওক, মায়ে ৰুই আছে ফুল, আৰু এইফালে ধুনু দিগদাৰ কৰি আছে, সি নিজে কৰিব বোলে। তুমি কৰিবা? আইতা কৰিব নিদিয়া কিয়? আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই আহি গ'লোঁ। আৰু আহিয়ে মানে অলপ কাম ওলালে মানে আপোনালোকক দেখুৱালে মানে মূৰটো ঘূৰাই যাব। মোৰ মানে কি হৈ গ'ল, গোটেই জুৱেলাৰীখিনি, ইয়াৰিংছ হওক কিবা হওক, গোটেইখিনি মানে তত এনেকৈ যেনেকৈ তেনেকৈ থোৱা আছিলে। আৰু মানে বিচাৰি কেতিয়াবা ক'ৰবাত যাব ওলালে মানে কিবা এটা বিচাৰি নাপাওঁ, এনেকুৱা টাইপ হৈ গৈছে। তো আজি মানে গোটেইখিনি উলিয়াইছোঁ অলপমান ভালকৈ ৰাখিবৰ কাৰণে। আৰু মই উলিয়াই লোৱাৰ পিছত অৱস্থাটো চাওক, ইয়াক আমাৰ ধনুক চাওক, এয়া গোটেই এইবিলাক চাওকচোন কেনেকুৱা কি কৰিছে। আৰু তাৰ কাৰণে মই মানে বস্তু ভালকৈ মানে চিজিলত ৰাখিব নোৱাৰোঁ, ক'ৰবাত থ'লে ওলাই আনিব, মানে সি নেদেখা ঠাইতে ৰাখিব লগা হৈ যায়। আৰু যিহেতু আজি ওলাইছোঁ, ইয়াৰিংছৰ কালেকশ্যন অলপমান আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। আৰু আজিকালি ইয়াৰিংছটো সকলোৱে ভাল পায় ছোৱালীবোৰে,
তো ময়ো বহুত বেছি ভাল পাওঁ, কিন্তু মোৰ বেছিকৈ মানে ডাঙৰ কাণফুলিবিলাকে বেছিকৈ আছে। মই মানে ড্ৰেছৰ লগত কেতিয়াবা মিলাই এনেকৈ পিন্ধোঁ, ভাল পাওঁ, কিন্তু কিনিও ভাল পাওঁ, কিন্তু মানে ইমান বেছি পিন্ধাও নাযায়, কেতিয়াবা ড্ৰেছৰ লগত মিলাই এনেকৈ পিন্ধোঁ আৰু। তো ঠিক আছে, আপোনালোকক গোটেইখিনি মই ইয়াৰিংছৰ কালেকশ্যন দেখুৱাম, তো চাই থাকিব ভিডিঅ'টো। তো ঠিক আছে, আপোনালোকক দেখুৱাই আছোঁ মোৰ ইয়াৰিংছবোৰ। তো ফাৰ্ষ্টতে মই এযোৰ ধুনীয়া কাণফুলি আপোনালোকক দেখুৱাম। এয়া চাওক, কেমেৰাত আহিছেনে? কি মাত দিছে? এইযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। ড্ৰেছৰ লগত মিলাকেই মই লৈছিলোঁ। মই কৈছোঁনে মোৰ ডাঙৰে হয় কাণফুলিবিলাক, ইমান ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে জনাব এইযোৰ। মই পিন্ধি নেদেখুৱা বাৰু, এনেকৈ দেখাই আছোঁ। এইযোৰ আৰু এইযোৰ চাওক, এইযোৰ পুৰা মানে আৰু টপ চপৰ লগতো মেচিং হয়। জিন্স পিন্ধিলে টপৰ লগত ধুনীয়াকৈ মেচিং হয়। আৰু এইযোৰ দেখাম। এইযোৰ গল্ডেন হয়, এনেকৈ ময়ূৰ থকাৰ নিচিনা, বহুত ধুনীয়া লাগে। এইযোৰ আচলতে ইমান ডাঙৰ নহয়, এইযোৰ মেখেলা চাদৰৰ লগতো মেচিং হয়। আপোনালোকে জনাব দেই কোনযোৰ বেছি ভাল লাগে, কমেণ্ট কৰি পেলাই। এইযোৰ কিমান ডাঙৰ, এইযোৰ পুৰা এনেকৈ পুৰা একদম বহুত ডাঙৰ হয়। এইযোৰ ভাল লাগে পিন্ধিলে, ইমান ৱেট নাই কিন্তু কাণফুলিযোৰৰ। এইযোৰ মই অনলাইনতে অৰ্ডাৰ কৰা আছিলে। ফুল টপ চপৰ লগত ডাঙৰ ৰিং হয়, এইযোৰ চবেই পিন্ধিয়ে আৰু ভাল লাগে। এইযোৰ চাওক, ইমান ডাঙৰ। এইযোৰ চাওক, এইযোৰো বহুত ধুনীয়া লাগে। তলত এইটো ওলোমা আছে, আৰু এইটোও ধুনীয়াকৈ টপৰ লগতো মেচিং কৰি পিন্ধিব পাৰি। আৰু এইযোৰ হোৱাইট ষ্টন লগোৱা আছে। এইযোৰ আপোনালোকে জনাব কমেণ্ট কৰি পেলাই কেনেকুৱা লাগিছে। এইযোৰ অকণমানি কাণফুল, কিন্তু কিউট হয়, বহুত মৰম লাগে কাণফুলিযোৰ। মেখেলা চাদৰৰ লগতো পিন্ধিব পাৰি। এনেকুৱাবিলাক প্ৰায় থাকে, চবেই পিন্ধে আৰু বহুত বেছি ভালো লাগে। ঝুমকা টাইপৰ, মানে কি চবৰে লগতে পিন্ধিব পাৰি, মানে ড্ৰেছৰ লগত। এইটো কালাৰৰ আৰু এনেকুৱা আজিকালি বহুত হৈছে, পিন্ধেয়ে চবে, আৰু মোৰ বহুত বেছি ভাল লাগে। এনেকুৱা গ্ৰীণ কালাৰ হয়, এইযোৰো বহুত ধুনীয়া লাগে। গ্ৰীণ কালাৰৰ মানে ড্ৰেছৰ লগত মিলাই পিন্ধিব পাৰি। এয়া বহুত ধুনীয়া লাগে। তলত এনেকা গ্ৰীণ কালাৰৰ পাৰ্ল আছে। আৰু এইযোৰ চাওক, কিমান ধুনীয়া লাগে চাওকচোন। এইযোৰ মোৰ বহুত বেছি ফেভৰেট হয়। ইয়াতেও সেউজীয়া আছে। এনেকুৱা কালাৰৰ মোৰ মেখেলা চাদৰ এযোৰৰ লগত মই পিন্ধিছিলোঁ, এইযোৰ কিনিছিলোঁ তেতিয়া। আৰু আছে, বহুত বছৰ হ'ল এইযোৰ কাণফুলি। আৰু মই মানে এইযোৰ কিনিছিলোঁ, গণেশগুৰিত কিনিছিলোঁ। এইযোৰ গ্ৰীণ কালাৰতে আছে। এইযোৰ মানে কি আৰু ইমান বেছি ৱেট নাই এইযোৰৰো, মানে আৰামত পিন্ধিব পাৰি, নাথাকেই মানে এনেকৈ কাণত। এইযোৰো ভাল লাগি আছে। এযোৰ ৰেড কালাৰৰ মানে পাৰ্ল আছে। ৰেড কালাৰ মানে এনেকুৱা কালাৰৰ ড্ৰেছৰ লগত ধুনীয়াকৈ মেচিং হয়। এইযোৰ ঝুমকা বহুত বেছি ভাল লাগে। আৰু এইযোৰ মোক গিফ্ট দিয়া হয়। এইযোৰ মোৰ ফ্ৰেণ্ড পিংকিয়ে গিফ্ট দিছে। তাই যদি চাই আছে তাই গম পাব। এইযোৰ আছে ব্লেক, কিন্তু তলত হোৱাইট কালাৰৰ পাৰ্ল আছে। পিন্ধাই নাই মই, মেখেলা চাদৰৰ লগত
পিন্ধিব পাৰি ঝুমকা ইয়াতে ওলোমা আছে কাণফুলি আপোনালোকক দেখুৱাই আছিলোঁ ইমান ধুনীয়া মানে কালাৰবিলাক এনে ইয়াতে যিমানকেইটা কালাৰ আছে তেনেকুৱা ড্ৰেছৰ লগত মিলাই পিন্ধিব পাৰি আৰু মোৰ বহুত বেছি মোৰ ভাল লাগে এইযোৰ কাণফুলি চাওকচোন কাণত কি ধুনীয়া লাগিছে আৰু বহুত ডাঙৰো হয় কাণফুলিযোৰ দুযোৰ সৰু সৰু আছে এইটো হোৱাইট পাৰ্ল লগোৱা আছে আৰু এইযোৰ মানে বহুত বেছি ভাল লাগে মেখেলা চাদৰৰ লগতো পিন্ধিব পাৰি বা ড্ৰেছৰ লগতো পিন্ধিব পাৰি আৰু এনেকুৱা এটা মোৰ ছেট আছে ধুনীয়া ডিঙিত পিন্ধা ব্লেকত খুলি দিছোঁ আৰু এইডাল এডাল চাওক ধুনীয়া লাগিছে ডিঙিত পিন্ধা হয় আৰু ইয়াৰে লগত মানে এইটো কাণফুলি আছে কাণফুলিযোৰ এনেকুৱা আৰু ডিঙিত দিলে বহুত বেছি এইখিনিতে মানে লাগি থকা হয় এনেকৈ কাণফুলিযোৰ আহিছেনে কেমেৰাত ধুনীয়াকৈ আৰু ইমান বেছি ভাল লাগে এইযোৰ ব্লেকত মানে ধুনীয়া ড্ৰেছৰ লগতো পিন্ধিব পাৰি তো মই থৈ দিছোঁ পিন্ধা নাই এতিয়ালৈকে এইটো বেছি দিন হোৱা নাই আনা আৰু এইটো ছেট মানে কি এইটো মায়ে আনিছে মোৰ কাৰণে মানে এই বাহিৰত যে যোৱা বুলি কৈছিলোঁ দিল্লীৰ পৰা আনিছে মায়ে এইটো ছেট বহুত বেছি ভাল লাগিছে মোৰ আৰু সেইকাৰণে মই ৰাখি থৈছোঁ আৰু ড্ৰেছৰ লগত কেতিয়াবা পিন্ধিম আৰু এইখিনিয়ে আছিল মোৰ ইয়াৰিংছৰ কালেকশ্যন আপোনালোকক অলপ শ্বেয়াৰ কৰিলোঁ যিহেতু এইখিনি বস্তু সকলোৱে ভাল পায় ছোৱালী মানুহবোৰে তো কেনেকুৱা লাগিছে আপোনালোকে একদম জনাব নাপাহৰিব তো ইমান বেছি নাই তথাপিও যিখিনি আছে আপোনালোকক সেইখিনিয়ে শ্বেয়াৰ কৰিলোঁ আৰু মই আজি মানে এইটো কাৰণে মোৰ মনত পৰিলে যে মই ইমান তত এনেকৈ পঢ়ি আছিলে মই মানে ক'ৰবাত ওলাব মানে পিন্ধিব ওলালে মই বিচাৰি নাপাওঁ এনেকুৱা টাইপ হৈ গৈছে আৰু মানে ধুনুৰ কাৰণে মই মানে জেগাত মই থ'ব নোৱাৰোঁ সি নেদেখা জেগাত থ'ব লগা হৈ যায় সেইকাৰণে মোৰ মানে য'ত ত'ত থোৱা হৈ গৈছে সেইকাৰণে আজি মই গোটেইখিনি উলিয়াই লৈছিলোঁ আৰু সি মানে পূৰা ছটিয়াইছে বিচনাত মানে ঠিক কৰি থ'ব লৈছিলোঁ মানে ল'ম বুলি ভাবিছিলোঁ সি দেখা পাই পেলাই মানে ছটিয়াইছে আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু এতিয়া চাওক এইফালে কিটচেনত আহি গ'লোঁ মায়ে বনাই আছে কি বনাইছ এইটো দালি আৰু কি বনাইছ ৱাও মাছ টেঙা অমৰ টেঙা দিছে এইটো আমাৰ লোৱাৰৰ ফালে আমৰা টেঙা বুলি কয় এইটো টেঙা বনাইছে আৰু ইয়াতে কি আছে ইয়াতে ভেন্দি ফ্ৰাই আৰু তলত এইটো মাছ ফ্ৰাই ৱাও আজি ইমান পুৰা খাব লাগিব ভাত এতিয়া ভাত চাত খাই লওঁ বহুত বেছি ভোক লাগিছে আৰু দেৰিও হৈছে 2:30 মান হৈয়ে গ'ল দুপৰীয়া তো ভাত চাত খাই লওঁ এতিয়া এইফালে দাইল উতলি আছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক আৰু পিছলৈ দেখুৱাই থাকিলে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো তো ভাবিলোঁ এইখিনিতে এণ্ড কৰোঁ আৰু এতিয়া ভাত চাত খাওঁ পিছততো আৰু একো কাম নাইয়ে শুয়ে যাম আবেলি টাইমত অলপ শুম তাৰপিছত সেইবিলাকে আৰু তো ৰাতিপুৱাৰ পৰা এইখিনি আপোনালোকক দেখুৱালোঁ কি কৰিলোঁ আৰু ইয়াৰিংছৰ কালেকশ্যনো আপোনালোকক দেখুৱাই দিলোঁ তো কেনেকুৱা পালে গোটেই ভিডিঅ'টো নিশ্চয় জনাব নাপাহৰিব আৰু তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে অতি সোনকালে নটিফিকেশ্যন পায় তো আজিৰ ভিডিঅ'টোৰ পৰা মই তুষ্টিয়ে বিদায় ল'লোঁ আকৌ এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছে তেতিয়ালৈকে চাই থাকিম মোৰ ইউটিউব চেনেল তুষ্টিম্বেজ তো আজিলৈ বাই বাই টেক কেয়াৰ এণ্ড লাভ ইউ অল